গাটো বৰ বেয়া আজি 2-3 দিন ধৰি বিচনাতে পৰি আছো। মোৰ ল'ৰাটোক একো কামহে নিদিয়া হ'ল, মেডিকেললৈও নিনিয়া হ'ল। এই বোৱাৰীজনী পাই বোৱাৰী ক'ত আছো? আছোনো মোক পানী এটোপা দেহি। ল'ৰাটো ক'ত আছো না, মোক মেডিকেললৈ লৈ যাবি। কি হ'ল কি চিঞৰি আছে? সময়ত ভাত দিছো, পানী দিছো, বেমাৰ বুলি আজি 2-3 দিন শুই আছে। কাম নাইকিয়া মানুহৰ দৰে মোক চিঞৰি নাথাকিব, মই ভিতৰত কাম কৰি আছো। নহয় আই, মোৰ গাটো একেবাৰে বেয়া, তহঁতি কিয় নুবুজ বাৰু? মোক যেন তেন কৰি মেডিকেললৈ লৈ যাচোন তহঁতি। আপোনাৰ লগত এতিয়া আমি বেমাৰ বুলি লাগি থাকিলে হ'ব? আমাৰ তেখেতৰো সময় নাই, অফিচৰ ডিউটি আছে। মোৰো সময় নাই, মই এফালে ওলাই যাওঁ, আপুনি শুই থাকক বিচনাতে। অফিচলৈ ওলালাই নেকি? ওলাইছো। আৰু ভিতৰত কাক ইমান চিঞৰ বাখৰ কৰি তুমি গালি পাৰি আছিলা? কোননো হ'ব আৰু, বুঢ়ীজনীকে কৈ আছিলো। সদায় বেমাৰ বুলি ভেকচন ধৰি পেলাই সদায় শুই থাকে, ঘৰত কাম এগজ নকৰে। তুমি মাৰ কথা কিয় তেনেকৈ কৈছা? এনেই জানো গা বেয়া বুলি ক'ব? ৰ'বা, মই মাক গৈ সুধি থৈ আহোঁগৈ। নালাগে তুমি যাবলৈ, বৰ সাদৰি চেলাবলৈ। মই মাক মেডিকেললৈ লৈ যাম। তুমি অফিচলৈ যোৱা, এতিয়া তোমাৰ দেৰি হৈছে নহয়। ঠিক আছে বাৰু, মই অফিচলৈ যাওঁ, তুমি কিন্তু মাক মেডিকেল লৈ যাবা। লৈ যাম মই, তুমি যোৱা অফিচলৈ, তোমাৰ এতিয়া দেৰি হৈছে। ঠিক আছে বাৰু, মই যাওঁ। মোৰ আৰু বেলেগ কাম নাই, নিনো মই তাৰ বৰ মৰমৰ মাকক মেডিকেললৈ। সি অহাৰ লগে লগে মই তাক এনেই কৈ দিম তাৰ মাকক মেডিকেল নিলো বুলি। বুঢ়ীজনীকো মই ঠিককে কৈ থৈ দিমতো এতিয়া। তাই এতিয়া ধুনীয়াকে শুই আছে, মই সি অফিচৰ পৰা অহাৰ লগে লগে কৈ দিমতো মেডিকেল নিলো বুলি। বুঢ়ীয়ে গমেই নাপাব, বাপেকে ল'ৰাইও গম নাপাব। বুঢ়ীজনী শুই থাকোতে, সিও নাথাকোতে, এই চেগতে মই ভিতৰত গৈ কিবা এটা বনাই খাই লওঁগে। বাপেকে কালি অনা মাছকে 2 পিচ আছিলে, মাছকে 2 পিচ খাই লওঁ বাপেকে বনাই মেলি ভাতৰ লগত। চনু মুনু, তই আহিলি দেখোন, ডাইৰেক্ট আহি কিটচেনত পালেহি যে। বা, তই ভিতৰত আছ বুলি গম পাই মই ডাইৰেক্ট ইয়ালৈকে আহি দিলোঁ। ঘৰত মা বাহৰ গাটো বৰ ভাল নাই, তই যেন তেন মাক গৈ মেডিকেললৈ নিবি বৈ। কি ক'লি ভাইটি, মা গা ভাল নাই? বা, মা কালিৰ পৰাই খুব গাটো বেয়া। ঠিক আছে বাৰু, তই ঘৰলৈ গৈ মাৰ ওচৰত থাকিবি, মই ভিনি আহিলে মেটে গৈ আছো। তুমি কেতিয়া আহিলা? আহি পিনে মনে মনে শুই আছা যে, মোক মাত এষাৰ দি আহি নাই। তাকেই মই ভাবি আছোঁ তোমাক কি বুলিনো ধন্যবাদ জনাওঁ। তুমি মাক ইমান ধুনীয়াকৈ মেডিকেলৰ পৰা আনি সুস্থ কৰি ৰাখিছা। আৰু বোলে তোমাৰ ঘৰৰ মাৰ গাটোও ভাল নাই, মাক মেডিকেল লৈ যাব লাগে নহয় জানো? হয়, ঘৰত বোলে মাৰ গাটো খুবেই বেয়া। অলপ আগতে ভাইতে আহি খবৰ দিছে, বোলাচোন মাক মেডিকেল লৈ যাওঁ। চুপ থাকা, তুমি আৰু কথা নকবা, কাৰণ আজি তোমাৰ কাৰণে মোৰ মা বিচনাত পৰি থাকিবলগীয়া হৈছে। আৰু এতিয়া তোমাৰ মাক মই মেডিকেল লৈ যাব লাগে। মোক ক্ষমা কৰি দিবা মোৰ ভুল হৈ গ'ল। আজিৰ পৰা তেনেকুৱা ভুল নকৰোঁ। ব'লা আমি দুয়োগৰাকীকে মেডিকেল লৈ যাওঁ। ঠিক আছে বাৰু, তোমাক আজিলৈ মই ক্ষমা কৰি দিছোঁ। আৰু এটা কথা কওঁ শুনা, মোৰ মা যেনেকুৱা মোৰ কাৰণে আপোন, তোমাৰ মাৰো তোমাৰ কাৰণেই আপোন। সেইকাৰণে মোৰ মাকো তোমাৰ মাৰ দৰে আপোন বুলি ভাবি এইখন ঘৰ নিজৰ বুলি আপোন কৰি লোৱাটোৱে মেইন কথা। ব'লা এতিয়া আমি তেওঁলোকক মেডিকেল লৈ যাওঁ। ঠিক আছে, যাওঁ ব'লা।